মই যাম নমতা বিয়া খাবলৈ। টিকলি হেল্ল' মই ইউটিউব ফ্ৰেণ্ড, ৱেলকাম বেক টু লাইফ উইথ ছায়া। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ নতুন এটা ব্লগলৈ। আৰু আজি ভিডিঅ'টো পুৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। নতুন ভিডিঅ' আগবঢ়াম আপোনালোকলৈ আজি। আৰু আজিৰ ভিডিঅ'টোত মই যাম নমতা বিয়া খাবলৈ। নমতা বিয়া খাবলৈ देखा आपने लापरवाही का नतीजा है। গতিকে আজিৰ নমতা বিয়াৰ ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু দেখাই গৈ থাকিম আপোনালোকক যে আজি নমতা বিয়াত কি হয়। রামধেনু হইয়া খাতু রঙের বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা চৌপাশে প্ৰহেলিকা হৈ মোৰ কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক মই এতিয়া ওলালোঁ। এইফালে কুৰ্তি এটা পিন্ধিছোঁ আজি। এয়াই মোৰ আজি বিয়া খাবলৈ যোৱা লুক। এইকেইদিন মানে খুব ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে নহয় যে নমতা বিয়া খোৱাৰ, নমতা বিয়া কৈ আছে যে ছ'চিয়েল মিডিয়াৰ আপোনাৰ মানে প্লেটফৰ্মবিলাকত, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনাৰ ফেচবুকেই হওক বা ইউটিউবতে হওক খুব নমতা বিয়াৰ কথা ওলাই আছে নহয়। গতিকে ভাবিলোঁ যে আজি ময়ো এখন নমতা বিয়া খাই থৈ আহোঁগৈ বুলি। এতিয়া মানে ওলালোঁ আৰু এতিয়া যাম আমি অকণমান পিছতকৈ নমতা বিয়া খাবলৈ। মই যাম এতিয়া নমতা বিয়া খাবলৈ অলপমান পিছত, অলপমান সময়ৰ পাছতে আপোনালোকক দেখাম কিমান পাৰোঁ দেখাবলৈ। ভিডিঅ'টো চাব, স্কিপ নকৰিব। যিসকল নতুন ছাবস্ক্ৰাইব কৰিব, বাকীসকলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰা সকলেও লাইক কৰিব। যাওঁ এতিয়া বিয়া খাবলৈ যাওঁ। কেনেকুৱা লাগিছে মোক জনাবা দেই, কেনেকুৱা লাগিছে।
এই হিলাপু গৈ দে মই কৈ দিওঁ মই হিলাপু কেলে মই কোৱা নাই নি মই হিলাপু তাতো বুলি আজিৰ বিয়াখন হৈছে মোৰ বাৰ বান্ধৱীয়েকৰ বিয়া, স্কুল ফ্ৰেণ্ডৰ বিয়া। আৰু এতিয়া বাহঁতে ফটো তুলিছে আৰু ইমান ফানি ফানি প'জবিলাক দিছে, দেখি পিনে মানে ভালো লাগিছে, হাঁহিও উঠিছে। আৰু ভাবিছোঁ এটা দিনটো আমাৰো আহিব যেতিয়া আমাৰ স্কুল ফ্ৰেণ্ডবিলাকৰ বিয়া হ'ব আৰু আমিও চাগে এনেকৈয়ে যাম বিয়া খাবলৈ। আৰু সঁচাকৈ স্কুলৰ ফ্ৰেণ্ডবিলাকতো এতিয়া কলেজৰ টাইমত চব লগত নাই, কিন্তু সঁচাকৈ মিছ কৰোঁ কেতিয়াবা এনেকুৱা বিয়া বা আনক দেখিলে সঁচাকৈ মনত পৰে চবলে। আৰু মই এতিয়া বহি পিনে চাই আছোঁ বাহঁতৰ প'জবিলাক আৰু লগতে অকণমান কিবাকিবি ভিডিঅ' কৰি আছোঁ আপোনালোকৰ বাবে বাৰু দেখাবলৈ। আৰু তাৰ লগতে অকণমানি মাইনা এটা ওচৰতে ৰৈ আছে, দেখিছে নহয়। টিকলি এফালে চোৱা, এফালে চোৱা, এফালে চোৱা, এফালে চোৱা, এফালে চোৱা, এফালে 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 এফালে। এইখনত এইটোত নে ৰিয়েলকৈ? আৰু এতিয়া বিয়াৰ হৈছে ছেকেণ্ড আকৰ্ষণ। মেইন আকৰ্ষণটো কইনা, ছেকেণ্ড আকৰ্ষণ এয়া খানা পোলাও দিছে, বেঙেনা পকৰি দিছে। হেল্ল' গাইজ, আজি ভাবিছোঁ নমতা বিয়াৰ ভিডিঅ'টো এণ্ডিং কৰি দিওঁ বুলি। মানে কি হ'ল, নমতা বিয়া খোৱাটোতো দিন হৈ গ'ল, কিন্তু ভিডিঅ'টো এণ্ডিং কৰাই নাছিলোঁ। এনেকৈ গৈ আছিলে, মানে মোৰ পাছদিনাখনে এক্সাম আছিলে, সেইটো কাৰণে মই ভিডিঅ'টো এডিটো কৰিব পৰা নাই আৰু মানে আপলোডো কৰিব পৰা নাই। সেইটো কাৰণে আজি ভাবিছোঁ যে তাৰ এণ্ডিংটো দিওঁ বুলি। আৰু ইয়াতে মই কৈ দিব বিচাৰিছোঁ যে নমতা বিয়াখন আচলতে ক'ত আছিল, কি আছিল, সেইটো মই যদিওবা আগতে জনাইছোঁ, তথাপিতো মই আকৌ কৈ দিছোঁ। সেয়া মোৰ বাৰ লগৰ ছোৱালীৰ বিয়া আছিলে আৰু তাত কোনো নমতা বিয়া খাবলৈ আচলতে মই যোৱা নাছিলোঁ। এইটো ক্লিয়াৰ কৰি দিছোঁ। নমতা বিয়া বুলি এইটো কাৰণে কৈছোঁ কাৰণ বায়ে মোক লগ ধৰিছিলে বিয়াখনৰ কাৰণে আৰু আমি বিয়াখন খাবলৈ গৈছিলোঁ। আৰু নমতা বিয়াৰ আচলতে ট্ৰেণ্ডিংটো চলি আছে, সেইটো কাৰণে ময়ো সেইটো এটা কণ্টেণ্ট হিচাপে ইউজ কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আপোনালোকৰ লগতো কিজানি হৈছে নেকি বাৰু, নমতা বিয়া খাবলৈ গৈছে নেকি, সেয়া আপোনালোকে জনাব বিচাৰিলে প্লিজ এটা কমেণ্ট কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আপোনালোকক লগ পাম মই নতুন এটা ভিডিঅ', তেতিয়ালৈকে বাই বাই, চি ইউ ইন দ্য নেক্সট ব্লগ।